খুবেই ভাল অভিজ্ঞতা আচলতে বহুত বছৰৰ পাছত মই আহিলোঁ আকৌ ছবি জগতলৈ প্ৰায় ধৰক 10 বছৰমানৰ পাছতেই নেকি এটা ভাল ষ্টৰী আৰু চৰিত্ৰটো মোৰ খুব ভাল লাগিল সেইবাবে ছবিখন কৰিবলৈ আগবাঢ়ি আহিলোঁ সিতৰে সেমেকা ৰাতি আমাৰ যিটো বাস্তৱ জীৱনত চলি আছে খুব বাস্তৱ জীৱনৰ লগত ৰিলেটেড এখন ছবি আৰু দীপাংকৰ কাশ্যপৰ পৰিচালনাৰ প্ৰথমখন ছবি গতিকে আমি সকলোৱে কষ্ট কৰিছোঁ স্ক্ৰিপ্টখন খুব ধুনীয়া সিতৰে সেমেকা ৰাতি এখন ব্যতিক্ৰমী চিনেমা হ'বলৈ গৈ আছে আশা কৰোঁ অসমৰ ৰাইজে এই ছবিখন আঁকোৱালি লয় আৰু ছবিগৃহত গৈ পেলাই তেওঁলোকে যেন আমাৰ ছবিখনক মৰম দিয়ে তাৰ আশা ৰাখিছোঁ মই অকল ডাইৰেক্টে কৰা নাই চিনেমাখনৰ মই গোটেই কনচেপ্টটোৱে লৈ আহিছোঁ আৰু তাৰ উপৰিও মই কষ্টিউম ডিজাইনিং কৰিছোঁ আৰু সিতৰে সেমেকা ৰাতি বেচিকেলি এটা লাভ ষ্টৰী হয় কিন্তু আমাৰ লাভ বেলেগ বেলেগ ফৰ্মত আমি জেনেৰেলি পাওঁ See, it can be between an animal and a man. It can be between brother and sister. It can be between mother and son. It can be between two brothers. So, loveৰ different form আছে আৰু মোৰ এই গল্পটোত সিতৰে সেমেকা ৰাতিত তিনিজন মানুহৰ মাজত এটা ট্ৰায়েংগল লাভ ষ্টৰী হয় আৰু খালি ডিফাৰেঞ্চটো এইটোৱেই কি মোৰ গোটেইকেইজন প্ৰটাগনিষ্ট ল'ৰা হয় ল'ৰাকেইজনৰ মাজত তাতে দুগৰাকী ছোৱালীও আছে যোনে বহুত ইমবেলেঞ্চ চিটুৱেশ্যনতো কেনেকৈ নিজকে ষ্টেডি কৰি ৰাখে কেনেকৈ নিজে ছাপোৰ্ট কৰে তেওঁলোকে মুখেৰে একো নকয় কিন্তু তেওঁলোকে ইনডাইৰেক্টলি সেই ৰিলেশ্যনশ্বিপটো সেই ভাল পোৱাটোক ছাপোৰ্ট কৰি লৈ পেলাই যায় আৰু এই ষ্টৰিটো মোক এণ্ড্ৰু ধনৰাজগিৰিয়ে লিখি পেলাই পঠাইছে তেওঁ দিল্লীৰ এজন ৰাইটাৰ হয় তেওঁ ষ্টৰিটো পঠাইছিল তেতিয়া মই ভাবিলোঁ ইমান কমন চিনেমা ইমান ছবি আমি জেনেৰেলি কৰি থাকোঁ তাতকৈ এটা বেলেগ ধৰণৰ সোৱাদ মানুহক কিয় নিদিওঁ অসমীয়া মানুহক এটা বেলেগ ধৰণৰ সোৱাদ দিবলৈ মই এই ছবিখন কৰিলোঁ মোৰ ছবিখন বহুত মাল্টি বাজেটৰ নহয় ইটছ এ স্মল বাজেটত কৰা চিনেমা কিন্তু মোৰ কাৰণে এখন ছবি কৰিলে মোৰ তিনিটাই বস্তু হয় গুড লুকছ লাগে চিনেমাৰ আৰ্টিষ্টকেইটা গুড লুক হওক বা ফ্ৰেমটো গুড লুক হওক কাপোৰখিনি গুড লুক হওক মেকআপটো গুড লুক হওক সেইটোৰ বস্তুৱে মই মগজত ৰাখি মই গুড লুক কৰি আজি 33 বছৰৰ পাছত মই এইখন মোৰ প্ৰথম ডাঙৰ ছবি পৰ্দালৈ আগবঢ়াইছোঁ